নমস্কাৰ বন্ধুসকল, মোৰ এই প্ৰথমটো চেনেল ভিলেজ আছামলৈ সকলোকে স্বাগতম। মোৰ এইটো প্ৰথমটো ভিডিঅ', গতিকে মই প্ৰথমটো ভিডিঅ'ত কি ভিডিঅ' বনাম চাই লওক। এয়া চাওক, মই গাড়ীত স্কুটিত বস্তু বান্ধি লৈছোঁ। এইফালে ধুনীয়াকৈ গাড়ীৰ বস্তু সজাই লৈছোঁ। আজি মই গাঁৱত ঘূৰিম, ভিলেজ ৰাইডিং কৰিম। চাই থাকক এণ্ট্ৰক গাড়ীত। লগতে এইটো মিউজিক চিষ্টেম লৈ লৈছোঁ বজাবৰ কাৰণে, গাঁৱত ঘূৰিবলৈ। যিহেতু মই বস্তু বিকিম, এইটো লৈ লৈছোঁ। বজাম, শুনি থাকিব। কিনো বজাম, ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মা আহিলোঁ। আজি জানো চাওঁচোন এইডোখৰত। বেপাৰী কড়াই, যাৰ দাম 100 টকা। দাণ্ডি চচপেন দাম 100 টকা। চিলভাৰৰ গাবলা 100 টকা। ইয়াৰ লগতে পাব ষ্টীলৰ খাৰে 100 টকা, ষ্টীলৰ চচপেন 100 টকা, ষ্টীলৰ ডাবৰ 100 টকা, ষ্টীলৰ বাল্টি 100 টকা, ষ্টীলৰ টিফিন 100 টকা, ষ্টীলৰ মিনিকেন 100 টকা, ষ্টীলৰ কাঁহী 100 টকা আৰু লগতে পাব ষ্টীলৰ বাতি 100 টকা। আহক ৰাইজ, বস্তুখিনি এবাৰ চাই লওক। লগতে আমাৰ ইয়াত আছে নাইলনৰো বহুত ধৰণৰ টকা। ষ্টীলৰ ডাঙৰ টিফিন বক্স 100 টকা, ষ্টীলৰ ডাঙৰ গিলাচ 100 টকা, ষ্টীলৰ চান্তা 100 টকা আৰু ষ্টীলৰ চামুচ 100 টকা। ইয়াৰ লগতে আছে নাইলনৰ টুল 100 টকা, নাইলনৰ বাকেট 100 টকা, নাইলনৰ ঢাকোন থকা বাল্টি 100 টকা, নাইলনৰ কিচেন ঝুৰি 100 টকা, নাইলনৰ টায়াৰ গামলা 100 টকা আৰু নাইলনৰ বাল্টি 100 টকা। এটা কথা মনত ৰাখিব, আমাৰ প্ৰত্যেকবিধ সামগ্ৰী বহুতো উন্নত মানৰ। সেইকাৰণে পায়েল ভেৰাইটিছৰ এটা সুকীয়া নাম আছিল, নামেই যাৰ পৰিচয় পায়েল ভেৰাইটিছ। গতিকে আহক আৰু আহি এবাৰ চাই লওক আমাৰ এই বস্তুবোৰ। এই বস্তুবোৰ আপুনি বজাৰত কিনিব গ'লে বহুতো মূল্য দি কিনিব লাগিব, কিন্তু আমাৰ ইয়াত মাত্ৰ 100 টকাত পাব আপোনালোকৰ ঘৰত ব্যৱহাৰ হোৱা বহুতো মূল্যৱান সামগ্ৰী। গতিকে আহক, চাই লওক আৰু পচন্দ হ'লে আপুনিও এবাৰ কিনি লৈ যাওক পায়েল ভেৰাইটিছৰ এই অনবদ্য উপহাৰ। লাগে মই মাতিব নোৱাৰো, সাহসে যে নাতে মই এতিয়া কি কৰোঁ। মাতো লাগে মই মাতিব নোৱাৰো, সাহসে যে নাতে মই এতিয়া কি কৰোঁ। হে প্ৰভু হৰি, মাতো কেনে কৰি মদত নামিছে সৰগৰে পৰি। হে প্ৰভু হৰি, মাতো কেনে কৰি মদত নামিছে সৰগৰে পৰি। নমস্কাৰ নমস্কাৰ। আজি আমি লৈ আহিছোঁ দিল্লীৰ পায়েল ভেৰাইটিছৰ তৰফৰ পৰা বহুতো ঘৰুৱা সামগ্ৰী। হয়, ঠিকেই শুনিছে, আজি আমি লৈ আহিছোঁ দিল্লীৰ পায়েল ভেৰাইটিছৰ তৰফৰ পৰা বহুতো ঘৰুৱা সামগ্ৰী, যাৰ দাম নিচেই কম। হয়, মাত্ৰ 100 টকা। আহকচোন, আজি আমাৰ ইয়াত কি কি বস্তু পাব এবাৰ চাই লওক। আমাৰ ইয়াত আছে চিলভাৰৰ হাণ্ডি, যাৰ দাম 100 টকা, চিলভাৰৰ কড়াই, যাৰ দাম 100 টকা, দাণ্ডি চচপেন দাম 100 টকা, চিলভাৰৰ গাবলা 100 টকা। ইয়াৰ লগতে পাব ষ্টীলৰ খাৰে 100 টকা,
ষ্টীলৰ চচপেন 100 টকা ষ্টীলৰ ডাবৰ 100 টকা ষ্টীলৰ বাল্টি 100 টকা ষ্টীলৰ টিফিন 100 টকা ষ্টীলৰ মিনিকেন 100 টকা ষ্টীলৰ কাঁহী 100 টকা আৰু লগতে পাব ষ্টীলৰ বাটি 100 টকা আহক ৰাইজ বস্তুখিনি এবাৰ চাই লওক লগতে আমাৰ ইয়াত আছে নাইলনৰো বহুত ধৰণৰ বস্তু নাইলনৰ জগ 100 টকা নাইলনৰ গাবলা 100 টকা ষ্টীলৰ ডাঙৰ টিফিন বক্স 100 টকা ষ্টীলৰ ডাঙৰ গিলাচ 100 টকা ষ্টীলৰ চান্তা 100 টকা আৰু ষ্টীলৰ চামুচ 100 টকা ইয়াৰ লগতে আছে নাইলনৰ টুল 100 টকা নাইলনৰ বাকেট 100 টকা নাইলনৰ ঢাকুন থকা বাল্টি 100 টকা নাইলনৰ কিচেন ঝুৰি 100 টকা নাইলনৰ টায়াৰ গামলা 100 টকা আৰু নাইলনৰ বাল্টি 100 টকা এটা কথা মনত ৰাখিব আমাৰ প্ৰত্যেকবিধ সামগ্ৰী বহুতো উন্নত মানৰ সেইকাৰণে পায়েল ভেৰাইটিছৰ এটা সুকীয়া নাম আছে নামেই যাৰ পৰিচয় পায়েল ভেৰাইটিছ গতিকে আহক আৰু আহি এবাৰ চাই লওক আমাৰ এই বস্তুবোৰ আপুনি বজাৰত কিনিব গ'লে বহুতো মূল্য দি কিনিব লাগিব কিন্তু আমাৰ ইয়াত মাত্ৰ 100 টকাত পাব আপোনালোকৰ ঘৰত ব্যৱহাৰ হোৱা বহুতো মূল্যৱান সামগ্ৰী গতিকে আহক চাই লওক আৰু পছন্দ হ'লে আপুনিও এবাৰ কিনি লৈ যাওক পায়েল মই বস্তু না গান নুশুনে নুশুনে এইটো বজালে ইমান খেলো নহয় মই নুশুনিলে ন এইডাল বজাই আহিছে অকমান ৰখিব লাগে নহয় বেপাৰী কৈ বেপাৰী দেখ লবি ল কেনেকুৱা ল'ব এইবোৰ কেইটকীয়া সেইবোৰ 150 টকা কাপ নহয় বেগবোৰ চাইড বেগবোৰ এয়া চাওক 100 টকীয়া এইবোৰ 100 টকা দিব লাগিব 90 টকা দিলা নাই 90 টকা ভালে লাগিছে ন 90 টকা এইকেইটা লৈ ল প্ৰেজেণ্ট দিয়াহে কিবা মই সেই 90 টকা বিচাৰিছোঁ এই প্লেটবোৰ কিমান 100 টকা আমাৰ লছ এতিয়া ধৰি লওক সৰু কাপ আহিলে যে ল'বলৈ নিবিচাৰে কোনটো প্লেট বাৰু এইবোৰ ষ্টিলৰ প্লেটবোৰ এই 4 পিচ পাব 100 টকা মই এনেকুৱাই লওঁ 90 টকা দি পছন্দ নাই না বেপাৰীটো ৰখাহে লৈছোঁ বেপাৰী আপুনি ল'ব নে কাপ কাপ ল'লে কি হ'ব পেকিং চেকিং কৰি দিব লাগে আকৌ পেকিং এতিয়া মই দোকানলৈ যোৱা হ'লে হৈ গ'ল এতিয়া হেৰি দিব লাগিব নহয় তুমি হেৰি নাই নেকি আছে নাই পতা মাৰিছে ঘৰত দিয়াহে ঘৰ এই বাতৰি কাগজ আনি দোকানৰ পৰা পেকিং কৰি ল'লো কাঁহী ল'লোঁ পিছতহে ল'ম কাঁহী ল'লে হো কোনে এইটো ৰ'ব এক মিনিট মই পইচাটো লৈ আহোঁ দেই বেপাৰীও এইবোৰ বেপাৰীছোঁ লৈ নুশুনে লৈ নিদিওঁ কাগজত কাইলৈ বিয়া নাই বিয়ালৈ বুলি নাই 200 টকীয়ালৈকে আছে কেৰাহীকেইটা 100 টকীয়া এইবোৰ 100 টকাত নাপায় 150 টকা দিব এইবোৰ সেইদিনাখন সেইদে 100 টকাতে দিছে 100 টকীয়া আকৌ কি আকৌ 150 টকা এইবোৰ আপুনি যিকেইটা বেপাৰীক ঘূৰাই যে এনেকুৱা আপুনি এটাও নাপায় মই গ্যাৰাণ্টি দিব পাৰোঁ এইবোৰ দিল্লীৰ মাল হয় এইটো এটা লৈ থৈ দিওঁ আপুনি এটাও নাপায় মই গ্যাৰাণ্টি দি লিখি দিম কি হৈছিলে সিহঁতে এইবিলাক মাল লৈ নোপোৱে দিয়া আকৌ তেনে এই ৰৈ থাকিলে কি লেকচা মাৰি আপুনি আকৌ নালাগে কৈছে নহয় উঠনি চালে এজনে নালাগে ক'লে সেইগৰাকী বেলেগ এইগৰাকী বেলেগ
এইয়া কোনো চচপেন ল'ব নে কেৰাহী ল'ব? অঁ সেইটোৱে কেৰাহীকেইটা ভাল কেৰাহী ল'ব। কেৰাহী নেকি কেৰাহী কেৰাহী আছে এইটো গধুৰ আকৌ দেই গধু মই সেইকাৰণে কৈছে 190 টকা লাগে 100 টকীয়া নিদিয়ে আকৌ 100 টকা এইটো নিদিওঁ কিমান 150 টকা দিব। কৈছ এইটো হেৰি 150 হা ৱেট চাওক হেৰি চাওক আপুনি এইটো ক'ত আপুনি 100 টকা সেইটো বেপাৰী বেলেগ এইবোৰ মই বেলেগ নহয় ইটো পাতলা হয় এইটো ৱেট যিটো আহিছে 100 টকা এইটো পাতলা এইটো ৱেট সেইদিনাখন এইবিলাক নাপায় আপুনি 100 টকা নাপায় বাৰু ভাল লাগিছে এইকেইটা চাফা কৰি আছে ল'ৰা দেখো একেবাৰে এটা ৰেট এতিয়া দেখো নে কি এইবোৰ বজাৰত গ'লে মোৰ বজাৰলৈ নি আছে আপোনাৰ 160 170 এনেকৈ লগালগ লয় মুঠৰ ৰৈ নাথাকে মেটেৰিয়েলটো ভাল আৰু ৱেট আছে গেছত বনাবলৈ হেৰি কমাব লাগিব ভাল লাগিছে ন গেছত মোৰ এইটো সৰু হৈ আছে গেছলৈ এইটো অকণমান সৰু গেছলৈ বাৰু ঠিকে হৈছে নহয় হেৰি কি বুলি কয় কিবা এটা মিলাই দিয়া 20-20কে দিম দুটা ল দুটা ল'লেও নোৱাৰি কেলে নোৱাৰিবা ইমান 120ৰ ওপৰত আমাৰ একে ঘৰ মানুহ নহয় ইমানখিনি লৈছে নহয় আপুনি ল'লেও মানে আকৌ মোৰ প্ৰফিট এটা থাকিব লাগিব 100 টকীয়া বেপাৰী আৰু কি আৰু আৰে আপোনাক এতিয়া এইখন ল'লে মই 100 টকা বিচাৰিলে জানো দিব এইকেইটা কি এইকেইটা দিব নহয় এইকেইটা কি ভাইটি নহয় এই মাজৰকেইটা কি এইকেইটা সেই এইকেইটা কি এইটো কি এইকেইটা চচপেন এখন কি তোৰ ঢাকনি আহিছে নেকি ঢাকনি নাই এখন কেনেকুৱা ঢাকনি আহিলে কেনেকৈ হ'ব আকৌ এইকেইটা চচ ৰ'ব এইকেইটা আপুনি খুলিব নোৱাৰে ঢাকনি হাতে চুইছে এক্সট্ৰাকৈ কিনিব লাগিব নি ঢাকনি এইবোৰ কোম্পানীৰ পৰা অহা নাই আমি ঘৰত নবনাও নহয় এইটো খোলা চচটো কিমানকৈ লাগে 100কৈ নেকি ৰ'ব খুলি এইটো এতিয়া মাল 150 এইটো বেয়া নহয় এই নাছিলে এই 150 বেছি নাই 130 টকাকৈ দি দিয়া তেতিয়া নাই নোৱাৰি এইটো ঠিক 150 টকা এনেকুৱা মাল আপুনি এটা বেপাৰীয়ে ঢাকনি ঢাকনি এখন নাই নাপায় তাৰপৰা আকৌ ঢাকনি ল'ব ঢাকনি ঘৰত ডেৰখন নে 130 টকাত পাৰিবা নহয় 40 টকা লোৱা 130 দিম দে মই 130 গোটেই ইমানকেইটা বস্তু নোৱাৰি এই কেলে হ'ব নোৱাৰি ইমান নাই এইটো এয়া 10 টকা ঘূৰাই দিয়া নলয় লৈছে নেকি 130কে দিছে 130কে ন ইমানকেইটা গোটেইকেইটা নহয় আপুনি গোটেইকেইটা গ'লেও মোৰ প্ৰফিটটো থাকিব লাগিব গেছত ভাত বনাবলৈ নহয় এইটো বহুত হেৰি হৈছে হয় নে নহয় মই এতিয়া ওলাই আহিছোঁ ঘৰখনৰ পৰা মোৰ ঘৰখনো চলিব লাগিব নাই নাথাকে এইবিলাকত 10-20 টকা থাকে আপুনি গোলাঘাটত মই এখন দোকান দেখুৱাই দিম হ'লচেলত আপুনি তাৰ পৰা আনিব পাৰে নাই কাঁহী বাতি নহয় মই হ'লচেলৰ দোকান দেখুৱাই দিম আপুনি মালিকত এইবোৰে ধৰ আমিয়ে ল'ম বস্তু অঁ এইখন ল এনে ওলমাই ল'বি ডাবৰবোৰ কেনেকুৱা 100 টকীয়া নেকি 100 টকীয়া ল'ব এই ডাবৰ এটাকে মই 10 টকাকৈ কমাই দিম আকৌ এইকেইটাত নাই লাগিলে আপুনি হেৰি কি কয় এই ভাইটি কি আপুনি তিনিটা লৈছে 10 টকা এটা কমাই দিম আৰু এইকেইটা 30 টকা কমাব নাই 30 টকা নোৱাৰি কমাব ইমানকেইটা টকা আপুনি ইমান কিটা লৈছো নহয় যাওঁগে দেই যাওঁ আনোগে ঘৰটোকে নদখোৱা নহয় ন 100 টকা বেপাৰী বুলি আহিছোঁ মই না বাকী ঘৰ বহুতো আকৌ তিনিটা 30 টকা কমাব লাগিব মোৰ ঘৰ এইকেইটা বেছি দূৰ নহয় মই কাৰ ঘৰ লাভ এতিয়া ঘৰ বনালে ঘৰতে দিলে ৰবীনৰ ঘৰ ৰবীনৰ ঘৰ ৱাই এইবোৰ কোন নবীন এই কিয় আনগাঁও ব্লক পইচা তেতিয়া কাইলৈ নিলে ঐ এখন চাওঁ ভাইটি এয়া দুখন আছে দুখন আছে ফুল নে কি তোৰ বুলি কৈছে আমাৰ 30 টকা কমামে নাই 30 টকা মই লওঁ তালে ত্ৰিপুল কেনেকুৱা দেখাওঁ মই সেইকাৰণে ৰখি আছোঁ নহ'লে পইচাটো আনি নাই মানুহবিলাকে লাগে বুলি কোৱা দেখিহে মই এইটো মাল আনো নহ'লে আগত মই এইটো মাল নানো এই আপুনি সেইটো মাল চাই লওক 100 টকীয়া মালৰ লগত এতিয়া টিফিন নহয় নহয় এখনি হেৰি সেইকেইটা সেয়া লগত পাতলা ডাবৰ আৰু এইটো গেছতো ইউজ কৰিব পাৰে হেণ্ডেল চাৰ্জ নালাগে অঁ এইবোৰ তহঁতৰ ছোৱালীজনীয়ে আৰু কোনোবা বহি পৰিব
100 টকীয়া 100 টকা এইটো বাৰু। টেবুল কৰিবলৈ ভাল আছে অ' ডাবৰ এটা চাওঁ অঁ ডাবৰ এটা চাব ন এই আমাৰ বিয়াত আছে এনেকুৱা মানুহ বহিব নোৱাৰে দেই অ' পোৱালিলে মানে আমাৰ ভণ্টিহঁতৰ তহঁতৰ সেই ছোৱালীফালে হ'ব। অঁ এই এইবোৰ কেইদিন বহিব তাৰপৰা পেলাই থৈ দিব য'ত তাৰপৰা ডাঙৰ কোনোবা নি খেতেপকৈ বহি দিব ভাগি থাকিব কাকনো ধৰিবি ডাঙৰ ছোৱালী ভাঙি থাকিলেও মন এয়া এখন ললক ডাঙৰ নালাগে সেয়া ল'লোঁ নহয় এই তোল চোৱা সেইদিনাখন সেয়া কিমান 80 টকাকৈ এটি দুজনী ল'লে হয়। মোবাইলত চাই চব মানুহ ওলাইছে দিছ একেবাৰে সেই চিচি কেমেৰা লগাই চাওঁ নে কি ল'লে হোৱাই নাযায় বস্তু 30 টকা কমাই দিম দে হয় মোবাইলত উঠিয়া চাব কৈ থৈ আহিছোঁ নাই নাই সেই 30 টকা নকওঁ 30 টকা নকওঁ আৰু সেয়াহে লৈছোঁ নাই নিজে বেপাৰীতে বহুত দাম কৈছোঁ। বাতিৰ চিটটো বেয়া লগা নাই অ' বাকচ লগা বুজিছ বাকচ লগা বাতি আছে অঁ ন সেইটো চাওঁ সেইটো দিয়া হয় নে একেটাই একেটাই এই প্লেটবোৰ কি হেৰি 100 টকাত কেইটা দিয়ে 4খন কোনা এই 4খন পাব শুনিছা নাই আমি আকৌ অহা সপ্তাহকে তেতিয়া কাহানিকে আহিবা আকৌ আনিবা অহা মই এইকেইদিনতে আহি দিম বাৰু কাইলৈ নোৱাৰি পৰহিলৈ মানে আহিলোঁ নহয় কাঁহী কেইখন লাগিব আপোনাক টকাখন 5খন নলওঁ কাঁহী আকৌ কেইটা নলওঁ যদি আকৌ তেতিয়া মোলৈ এখন আনিলে হ'ব মই 4খন ল'লোঁ 4খন ল'লোঁ সেই তাৰ লগতে আনিবা বাৰু যিখন লওঁ লাগে কাইলৈ বেগ আনিছোঁ এশ টকীয়া তাত দিয়া আছে নিদিয়ে নকৰে আকৌ নিদিয়া নহয় অঁ এয়া নোৱাৰি তাৰমানে মই 100 আপোনাৰ 130 টকামান পৰি আহিছে মোৰ ভাগতো আনিমগৈ ৰ'বা নহ'লেনো কিনো তাৰপৰা নিছে নহয় বেপাৰীবোৰ খুব আহে আমি খুব লওঁ সেইদিনা খুব ঢেৰ ল'লোঁ অঁ এইবোৰ কেইটকাকৈ আহিলে সেইবোৰ 50 টকা 50 টকা অঁ সেইকেইখনত কেইটকা নিদিয়ে 100 নেকি এইবোৰ 100 এনেই সৰু ল'ৰা ছোৱালী বহিব পৰা অঁ সৰু ল'ৰা ছোৱালী বহিব পৰা এইকেইখন হেৰি ৰুটি বোলা মানে ৰুটি বেলা আকৌ পাছতহে 20 তাৰিখে 21 22হে ল'বগৈ পাৰিম আৰু এইটো 100 টকা ন চিঠা বাতিটো সেইটো 110 টকা 110 টকা এইটোতো 100 টকা নে কি সেইবোৰ নহয় সেইটো 200 টকা সেইকেইটা ক'ৰপৰা মেৰা পানী পাইছে নেকি মই এইখিতে 8 গাঁও অঁ চলাম এই অইন বেপাৰীবোৰ ঢেৰ আহে এটা বেপাৰী যে যিখন চিঞৰ ঢেৰ নকলি অৰিজিনেল ওলাই পৰে নহয় কালি এতিয়া যিটো পইচা মোক দিছে সেইটো আপোনাৰ নতুন হোৱা হ'লে মোক অকণমান ধৰিবলৈ দিগদাৰেই হ'লহেঁতেন অকণমান পইচাটো পুৰণা হ'লেকে ধৰিব চাই লওক কি ল'ব কাপ
আমনি লাগে তোমাৰ ঠিকে আছে তুমি কোৱা ঠিকে আছে আমাৰ হেয়া নি বাকী বাহিৰৰ মানুহ গৈ ফুৰে 99ত হেৰি কি আছে কৰিব লাগে আপোনাৰ ভগা এইটো বেছি পইচা আছে ভগা চিগাৰেট আমাৰ লোকেল মানুহবোৰ ঘূৰিবলৈ নিবিচাৰে ঘূৰিবলৈ কিমান এইফালে অকণমান ঘূৰি দিছে নহ'লে হেৰি হয় যে এই হেৰি দোকানত ইমান বিকি নাযায় নহয় অনলাইনৰ কাম চাম নাই আকৌ আৰু কেনিবা গৈছিলা নেকি নহয় এইফালেকে আধাৰ কাৰ্ডৰ পাৰিব সেই দেওবাৰে দেওবাৰেহে কৰোঁ নিদিলে পিকুবাই নিদিলে আমি সেইটো কি এইটো স্মাৰ্ট কেন্দ্ৰ চব গোটেই থোৱা এইবোৰ কেনেকৈ এইবাৰ দাম বাঢ়িলে চব 100 টকা এটা বস্তু নাই এইবোৰ ডেইলি আপুনি কোৱালিটি ভাল নহয় আকৌ আপুনি 100 টকীয়া কিতাপ এইটো এটা ৰাখি থওক আৰু মিলাই থওক আৰু এই মোৰ ওচৰত আছেই দেখুৱাই দিছোঁ ৰ'ব এইবোৰ পিচ কেনেকৈ এইবোৰ 2 পিচ পাব 100 টকা দিনটো হ'বগৈ নহয় এবাৰ মই ভালে আছে তোমাৰ বিজনেছ ভয়ো নাই লোকেল কেইটা কৰিলে এইবোৰ কেনেকৈ উপায় ধৰা হ'লেও কিবা হ'লেও গম নাপায় এইটো কেনেকৈ দিনটোৱে হ'বগৈ বেগ হয় ভাত 1500 মান দিব লাগিব ৰখি দিব লাগিব খোৱা ভাত খাব লাগিব কিবা কৰিব লাগিব ৰখি থাকিব লাগিব দিনটো আমাৰ তুলে আমাৰকেইটা যে সেইকেইটা ফুল লগা এই গামলাটো এখন পালখন লগালে বেয়া আহে ঠাণ্ডা দিন এইটো গামলাটো এখন নেকি গামলাটো এখন নেকি হয় আকৌ ক খ পৰা পঢ়াব লাগিব গাড়ীখন ফটো মাৰিবলৈ কোনে ল'ৰা ছোৱালীবোৰক দেখুৱাম তিনিটা ছেট আছে নি যেনেকুৱা জাজত ভৰাই থৈছে হেৰিত ভৰাই আনিছে আকৌ পেট ভৰাই আনিলে মাছ ধৰিছিলোঁ ঘৰৰ পুখুৰীত মাছ নাপালোঁ পুখুৰীলৈ আহিছোঁ এইবাৰ মমা যাবলৈ লৈছেহে কালি সেয়া ভাওনা হেৰি মাৰিলে ভাড়া মাৰিলে অকণমানি সৰু টিংজা আছে আছে কোন জাত টিংজাত আপোনাৰ কেনেকুৱা লাগে এইটো ভাল কোৱালিটি এইটো অকণমান হেৰি কম এইটো লৈ লওক এইটো দিম যাব নোৱাৰো সাহসে যেনাতে মই এতিয়া কি কৰোঁ প্ৰভু হৰি মাতো কেনে বৰ্তমান সামগ্ৰী গতিকে আহক চাই লওক আৰু পচন্দ হ'লে আপুনিও এবাৰ কিনি লৈ যাওক পাইল तुम ऐसी कोई भी लड़की नहीं हो कैसे एक्सप्लेन करूँ कि तुम स्पेशल हो ये भी मैं बताऊँ मैं कैसे स्पेशल ये मुझे बताना है तो तुम क्या करोगे रोल क्या है तुम्हारा আজি আমি লৈ আহিছোঁ দিল্লীৰ পাইল ভেৰাইটিছৰ তৰফৰ পৰা বহুতো ঘৰুৱা সামগ্ৰী হয় ঠিকেই শুনিছে আজি আমি লৈ আহিছোঁ দিল্লীৰ পাইল ভেৰাইটিছৰ তৰফৰ পৰা বহুতো ঘৰুৱা সামগ্ৰী যাৰ দাম নিচেই কম হয় মাত্ৰ 100 টকা আহকচোন আজি আমাৰ ইয়াত কি কি বস্তু পাব এবাৰ চাই লওক আমাৰ ইয়াত আছে চিলভাৰৰ হাণ্ডি
যাৰ দাম 100 টকা। চিলভাৰৰ কড়াই, যাৰ দাম 100 টকা। দাণ্ডি চচপেন, দাম 100 টকা। চিলভাৰৰ গাবলা 100 টকা। ইয়াৰ লগতে পাব ষ্টীলৰ থাৰে 100 টকা। ষ্টীলৰ চচপেন 100 টকা। ষ্টীলৰ ডাবৰ 100 টকা। কিবা ষ্টীলৰ বাল্টি 100 টকা। ষ্টীলৰ টিফিন 100 টকা। ষ্টীলৰ মিনিকেন 100 টকা। কিবা এনেকুৱা ষ্টীলৰ বাস্কেট কাঁহী শেষ হ'ল 100 টকা আৰু লগতে পাব ষ্টীলৰ বাতি 100 টকা। আহক ৰাইজ, বস্তুখিনি এবাৰ চাই লওঁ। লগতে আমাৰ ইয়াত আছে নাইলনৰো বহুত ধৰণৰ বস্তু। নাইলনৰ জগ 100 টকা। নাইলনৰ গাবলা কেনেকুৱা 100 টকা। ষ্টীলৰ ডাঙৰ টিফিন বক্স 100 টকা। ষ্টীলৰ ডাঙৰ গিলাচ 100 টকা। ষ্টীলৰ চান্তা 100 টকা আৰু ষ্টীলৰ চামুচ 100 টকা। ৰ'বা আনি দিম ইয়াৰ লগতে আছে নাইলনৰ টুল 100 টকা। নাইলনৰ বাকেট 100 টকা। নাইলনৰ ঢাকোন থকা বাল্টি 100 টকা। নাইলনৰ কিটচেন ঝুৰি 100 টকা। নাইলনৰ টায়াৰ গামলা 100 টকা আৰু নাইলনৰ বাল্টি 100 টকা। এটা কথা মনত ৰাখিব, আমাৰ প্ৰত্যেকবিধ সামগ্ৰী বহুতো উন্নত মানৰ। এটা সুকীয়া নাম আছে, নামেই যাৰ পৰিচয় পায়েল ভেৰাইটিজ। গতিকে আহক আৰু আহি এবাৰ চাই লওক আমাৰ এই বস্তুবোৰ। এই বস্তুবোৰ আপুনি বজাৰত কিনিব গ'লে বহুতো মূল্য দি কিনিব লাগিব, কিন্তু আমাৰ ইয়াত মাত্ৰ 100 টকাত পাব আপোনালোকৰ ঘৰত ব্যৱহাৰ হোৱা বহুতো মূল্যৱান সামগ্ৰী। গতিকে আহক, চাই লওক আৰু পচন্দ হ'লে আপুনিও এবাৰ কিনি লৈ যাওক পায়েল ভেৰাইটিজৰ এই অনবদ্য উপহাৰ। 100 টকা দিয়া ললো টিংটো ল'লা সেই 50 টকা খালি ডাঙৰ এনেকুৱা দি থৈ যাম। আজি আমি লৈ আহিছো দিল্লীৰ পায়েল ভেৰাইটিজৰ তৰফৰ পৰা বহুতো ঘৰুৱা সামগ্ৰী। হয়, ঠিকেই শুনিছে, আজি আমি লৈ আহিছো দিল্লীৰ পায়েল ভেৰাইটিজৰ তৰফৰ পৰা বহুতো ঘৰুৱা সামগ্ৰী। টিফিন আছে আপোনাৰ এইটো জামিতি হয়, আৰু এটা হ'ল বটল 100 টকা। আহকচোন, আজি আমাৰ ইয়াত কি কি বস্তু পাব এবাৰ চাই লওঁ। 199 আমাৰ ইয়াত আছে দিয়াৰ ৰেটটো কৈ দিছোঁ যাৰ দাম 100 টকা। চিলভাৰৰ কড়াই, যাৰ দাম 100 টকা। দাণ্ডি চচপেন, একেবাৰে নোৱাৰি। 20 টকা এটা দিম গাবলা 150 টকা তলত নোৱাৰি। মই দিয়া ইয়াৰ ৰেটটো কৈ লগতে দিছোঁ পাব গাঁও ষ্টীলৰ খাৰে একে সমান 100 টকা। ষ্টীলৰ চচপেন 100 টকা। নাই 100 টকা আপোনাৰ এতিয়া এইটো বস্তু 100 টকা বিচাৰিলে কোনে দিব ষ্টীলৰ বাল্টি আৰু 100 আপুনি টকা। সেইটো ষ্টীলৰ চাই টিফিন লওক। তাৰপৰা এইটো বা 100 টকা বিচাৰিলে দিব জানো? ষ্টীলৰ মিনিকেন 100 টকা। ষ্টীলৰ কাঁহী নাই হেৰি 100 টকা আৰু লগতে পাব ষ্টীলৰ বাতি 100 টকা। নাই 100 টকা বুলি ক'লে নহয়। চাওক জেঠু, নহয় এইটো চাওক, আপোনাৰ এইডাল যদি 100 টকাত দিবলৈ বিচাৰোঁ ল'ব জানো? নহয়, এইটো ধৰি লওক গ্ৰাহকক এটা মতা এটা কৌশল, এইটো টেকনিক। এইটো আপোনাৰ ক'লে মানে আৰু সেইটো নাপায় নহয়। হ'ব, তুমি সেইটো আনিলে মানে দি থৈ যাবা। নহ'লে মানুহবিলাক ভিতৰত সোমাই থাকে যে। আহক ৰাইজ, বস্তুখিনি এবাৰ চাই লওঁ। লগতে আমাৰ ইয়াত আছে নাইলনৰো বহুত ধৰণৰ বস্তু। নাইলনৰ জগ 100 টকা। নাইলনৰ গাবলা 100 টকা। ষ্টীলৰ ডাঙৰ টিফিন বক্স 100 টকা। ষ্টীলৰ ডাঙৰ গিলাচ 100 টকা। ষ্টীলৰ চান্তা 100 টকা আৰু লয় নে কি নব গ'লগৈ সিহঁত। আহি পাই গ'লোহি ঘৰ।
হৈ গ'ল বহুত ভোক লাগিছে নাথাকে আজি পাই গ'লোহি ঘৰ আজি বজাৰ গৈ টম আমাৰ এই দুটা টম আৰু হিৰো কি কৰিছ তহঁতি হা কি হ'ল হিৰো কি হ'ল আহি ঘৰ পাই গ'লোহি বন্ধুসকল মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ এইটো প্ৰথমটো ভিডিঅ' যিহেতু সকলোৱে যাতে মোক ছাপোৰ্ট কৰে জয় আই অসম।